हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल। की खबर সকলে জানাবচোন। এয়া আজি যাই আছো ৰব পাৰ্টি এটাত, তো ভিডিঅ'টো আৰম্ভ কৰিলোঁ। চাই থাকিবচোন কিমান দেখাব পাৰোঁ শেষলৈ ভিডিঅ'টো, আৰু ক'ত যাওঁ পিছত গম পাব। চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আমি বাইকত যাই আছোঁ, আৰু চাই থাকক। এয়া দীঘলী পুখুৰীৰ পাৰ পাইছোঁ। এতিয়া আমি আহি পালোঁ এখন ফুটব্ৰিজ, শুক্লেশ্বৰ মন্দিৰৰ যে ফুটব্ৰিজখন আছে, শুক্লেশ্বৰ মন্দিৰ। এয়া শুক্লেশ্বৰ মন্দিৰত আছে, এইটো মন্দিৰৰ মেইন গেট। ভিতৰত নাযাওঁ আৰু যিহেতু অন্নপ্ৰসন্ন খাব আহিছোঁ। দেখিছেই চাগে এইটো মন্দিৰ বেছিভাগ মানুহে, বোলো তথাপিতো অলপ দেখুৱাই দিলোঁ। আৰু এয়া দেখিছেনে অন্নপ্ৰসন্নৰ মাইনাজনী, কি মৰম লাগে। তাইক অলপ টাইম মই লৈ থাকিলোঁ, ধুনীয়াকৈ মোৰ লগত আছে। আৰু ইফালে অলপ মানুহজনে ভিডিঅ' কৰি দিছে। আমাৰ যিহেতু ঘৰৰ কাষৰে, এখেতৰ ফ্ৰেণ্ডো হয়, ইফালে ঘৰৰ কাষৰে, আমাৰ কাষৰ মানুহ গোটেইখিনি আহিছে। এনেকুৱা ভাত দিছে, মোমায়েকে তাইক প্ৰথম ভাত খুৱাই দিছে। চাওকচোন কি ভাল লাগে। এই মন্দিৰৰ পিছফালে ব্ৰহ্মপুত্ৰ নদী। যাম, তলত নামি যাম, ফটো উঠিব লাগিব তলত নামি। এয়া ব্ৰহ্মপুত্ৰ নদীখন বৈ আছে পুৰা ইফালে। ফ্ৰেণ্ডছ, এইফালে চাওকচোন কি ধুনীয়াকৈ নদীখন বৈ আছে। এয়া বিৰাট ভাল লাগিছে পৰিৱেশটো। এইফালে মন্দিৰৰ পিছফাল হয়। এনেকুৱা ধুনীয়া লাগে পৰিৱেশটো, বহুত ভাল লাগিছে। হেল্ল' গাইছ, আমি মন্দিৰৰ পৰা আহিলোঁ। এতিয়া অন্নপ্ৰসন্নৰ খানা খাই এতিয়া যাই আছোঁ। মন্দিৰৰ পৰা আহি আৰু ভিডিঅ' কৰা নহ'ল। আজি এই ভিডিঅ'টো নেক্সট ডে। দেখিছেনে মই কচুৰ কোমল কোমল পাতকেইটা লৈছোঁ। ভাবিছোঁ আজি কচুৰ পাতত দিয়া বনাওঁ, আৰু আজি মই এইটো ফাৰ্ষ্ট বনাম। তো আপোনালোককো দেখুৱালোঁ কেনেকৈনো বনাওঁ, কি হয় কেনেকুৱা হয় ক'ব নোৱাৰোঁ দেই, আজি ফাৰ্ষ্ট টাইম বনাম। তো ভিডিঅ'টো চাই থাককচোন শেষলৈ, আৰু জনাই নজনাই আপোনালোকক দেখুৱাওঁ আৰু এতিয়া মই কলপাতখন আনি ভালকৈ ধুই মই গেছত অলপ সেকি লৈছোঁ, যাতে মই আগৰ পৰা প্লেনিং নাছিলে মোৰ কলপাতখন ৰ'দত শুকাই ল'বও পাৰি। তাৰপিছত কচুখিনি মই অলপ অলপকৈ কাটি লৈছোঁ, অলপ সৰু সৰুকৈ কাটি লৈছোঁ। লৈ ইয়াতে লৈছোঁ কেঁচা নহৰু কেইফুটামান দি দিছোঁ, 7-8 টুকুৰমান দি দিছোঁ। আৰু তাৰপিছত এইখিনি সৰিয়হ মই অলপ পিচি কিনে দি দিছোঁ, খুন্দনাত থেতেলি পেলাই। তাৰপিছত ইয়াত দিছোঁ মই মান ধনিয়া, বৰ ধনিয়া বুলি কয় যে, মান ধনিয়াৰ পাতখিনি দি দিছোঁ। আৰু ইয়াত মই মান ধনিয়াৰ পাতখিনি গোটেইখিনিয়ে দিম। আৰু পিছত আৰু এটা ভোট জলকীয়া দিছোঁ। দি এইখিনি মই এতিয়া অলপ ধুনীয়াকৈ বান্ধি ল'ব লাগিব। মান ধনিয়াখিনি শেষত অলপ দি দিলোঁ, দি নিমখ দি দিছোঁ। দি পেলাই এতিয়া মই এইখিনি ধুনীয়াকৈ বান্ধিব লাগিব। কলপাতখন গেছত সেকি লৈছোঁ দেখিছে, সেইকাৰণে কলপাতটো ফাটি যোৱা নাই। দি পেলাই ইয়াত টোপোলাটো মোৰ ৰেডি হ'ল। দুটা গাঁঠি দি দিছোঁ। এনেকৈ টাৱাখনত টোপোলাটো দি গেছৰ ফ্লেমটো অলপ কমাই থৈ দিছোঁ, একদম দি পেলাই ঢাকন লগাই দি থৈ দিছোঁ। আৰু অলপ 10-15 মিনিটমান পিছত দেখিছেনে, মাজত ইলুটি কৰি দিছিলোঁ, পোৱা যেন পালোঁ। আৰু পাই অলপ ঠাণ্ডা হ'ব দি এয়া আমাৰ কচু পাতত দিয়া খুলিব ধৰিছোঁ। আৰু কেনেকুৱা হয় নাজানো। এয়া দেখিছেনে কি ধুনীয়া হৈছে যে, স্মেলটো ইমান ভাল লাগিছে। মানে কলপাতত খুলি থাকোঁতে মানে খাওঁ লাগি গৈছে। এয়া অলপ ঠাণ্ডা হ'ব দিছোঁ, গৰম আছে তাৰমানে, সেইকাৰণে বেছিকৈ লাৰিব পৰা নাই। চামুচখনেৰে ধুনীয়াকৈ মিহিকৈ পিটিকি লৈছোঁ। মানে মোৰ চামুচখনেৰে পিটিকি থাকোঁতে মই মানে জিভাৰ পানী পৰি গৈছে ফ্ৰেণ্ডছ।
এতিয়া ইয়াতে মই অলপ সৰিয়হৰ কেঁচা মিঠাতেল দি দিছোঁ। এতিয়া খাবহে লাগে আৰু অকণমান নিমখ দি দিছোঁ, অলপ কম হোৱা যেন পালোঁ। এয়া আমাৰ কচু পিটিকা কেনেকুৱা পালে জনাবচোন। আৰু সৰিয়হটো দিয়া এটা বেলেগ টেষ্ট আহিছে। আৰু মন্দিৰত যাওঁতে কেইখনমান ফটো উঠিছিলোঁ, তো আপোনালোককো দেখুৱালোঁ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে, আৰু যদি কোনোবা নতুন হয় মোৰ চেনেলটোত, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। নেক্সট ভিডিঅ' কামিং।